হেল্ল' গাইছ, আমাৰ ড্ৰাইভাৰ ভাইসকলৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ, চাই ভাল লাগিলে কমেণ্ট কৰি জনাব। এইটো হৈ গ'ল মোৰ TMৰ 100 মিটাৰ। এইটো তেলৰ যোনটো মিটাৰ, এইটো মানে ৰিডিং দিলে মানে এইটো দিব লগা হয়। দেখিলে, এইটো হৈ গ'ল আমাৰ 100 মিটাৰ দি আছে। আৰু এটা মোৰ গাড়ীৰ ইঞ্জিনৰ মিটাৰটো চাব। গাড়ীৰ ইঞ্জিনৰ মিটাৰটো দেখাইছোঁ। কিহৰ কাৰণে দেখাইছোঁ এইটো আপোনালোকক মই কৈ দি আছোঁ। এইটো হৈ গ'ল গাড়ীৰ ইঞ্জিনৰ মিটাৰ। বিশেষকৈ অকল এইটোৰহে ৰিডিং লয়। সেই 100 যোনটো মিটাৰ দেখুৱালে সেইটো ৰিডিং নলয়। ল'লে মানে দুটাৰে ল'ব লাগে ৰিডিং হিচাপে। তেওঁলোকে অকল এইটো ৰিডিং লয়, 100 ৰিডিংটো নলয়। তেনেকুৱা তেলটো নিমিলে। তেওঁলোকে ক'ব কি ড্ৰাইভাৰে তেল খাইছে, হয়নে নহয়? কমেণ্ট এটা কৰি জনাব। গাড়ী যদিও বন্ধ হৈ যায়, 100টো মানে 24 ঘণ্টা ঘূৰি থাকে। বিশেষকৈ 100 ৰিডিংটো ল'ব লাগে, তেওঁলোকে 100 ৰিডিংটো নলয়। সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। কমেণ্ট এটা কৰি জনাব গাইছ, যদি বুজি পাইছে কিবা এটা।